শ্ৰীমন্ত আজি আমি মৰাণৰ পৰা 30 কিলোমিটাৰ নিলগত শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ বাখৰ বেঙেনা গছজোপাৰ বিষয়ে কিছুমান তথ্য সংগ্ৰহ কৰি তথ্যচিত্ৰ এখন নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু এইখনৰ পৰাই অসমবাসী তথা বিশ্ববাসীক ইয়াৰ বিষয়ে জনোৱাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আহকচোন আমি এই যাত্ৰা আৰম্ভ কৰোঁ। আমি ইতিমধ্যে 20 কিলোমিটাৰমান আহিলোঁ আৰু প্ৰায় 10 কিলোমিটাৰমান গ'লে আমি এই ঐতিহ্যময় বাখৰ বেঙেনা বৃক্ষজোপা ওচৰ পামগৈ। অতি আগ্ৰহে আৰু এটা কৌতূহলপূৰ্ণ মন লৈ এই তথ্যচিত্ৰখন আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছোঁ। বতৰটো যদিও অকণমান সেমেকা, আমাৰ মনবোৰ কিন্তু খুব ফৰকাল। শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জবলাটিং আৰু চুহুংমুহুং গাঁৱৰ মাজত অৱস্থিত বিস্ময়কৰ গছজোপাই হৈছে বাখৰ বেঙেনা। এই গছজোপাৰ পূবে জবলাটিং, পশ্চিমে খলঙনি, উত্তৰে চেতিয়া গাঁও আৰু দক্ষিণে দিহিঙীয়া গাঁও। বাখৰ বেঙেনা গছজোপা আহোমৰ 600 বছৰীয়া আৰু ইংৰাজৰ 150 বছৰীয়া শাসনৰ একমাত্ৰ সাক্ষী। বাখৰ বেঙেনা নামটো বেঙেনা শব্দৰ পৰা আহিছে যদিও গছজোপা বেঙেনা গছৰ দৰে নহয়। এই গছজোপাৰ এটা ডালৰ পৰাই সৃষ্টি হয় বহু ডালপাত আৰু ফেৰেঙনিৰ। এই বিস্ময়কৰ গছজোপাৰ উচ্চতা প্ৰায় 30 ফুট আৰু বহলে 3 ফুট। এই গছজোপাৰ ছালবোৰ খহটা আৰু কাঁইটবোৰ 3 ফেৰেঙনীয়া। পাতবোৰ তগৰ ফুলৰ পাতৰ দৰে মিহি আৰু পিছল। খৰালি সময়ত ইয়াৰ পাতবোৰ সৰি ডালবোৰ লঠঙা হোৱা দেখিবলৈ পোৱা যায়। লক্ষ্ণৌৰ বীৰবল চাহানী ইনষ্টিটিউট অৱ পলিঅ'বটানীয়ে কৰা এক পৰীক্ষাৰ পৰা জানিব পৰা যায় যে এই গছজোপাৰ বয়স প্ৰায় 580 বছৰ। ইতিহাস কৰিলে দেখা যায় যে 1400 খ্ৰীষ্টাব্দত বৰাহী ৰজা মহামাণিক্যৰ দিনতেই এই গছজোপা ৰোপণ কৰা হৈছিল। সেই সময়তেই চীনা সম্ৰাটজনে ৰজা মহামাণিক্যৰ ৰাজসভালৈ এজন কটকীৰ হাতত এই গছজোপাৰ পুলিটো উপহাৰ হিচাপে দি পঠাইছিল। চীনা সমাজে এনে প্ৰজাতিৰ গছক সৌভাগ্যৰ চিন হিচাপে মানিছিল। সেই একে সময়তেই চুতীয়া ৰজা আৰু বৰাহী ৰজাৰ বন্ধুত্বৰ চিনস্বৰূপে দুয়োখন ৰাজ্যৰ সীমাত এই বিস্ময়কৰ গছৰ পুলিটো ৰোপণ কৰা হয়। এই গছজোপাৰ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় ব্যক্তিসকলৰ কষ্ট আৰু ত্যাগৰ কথা সদায় স্বীকাৰ কৰিব লাগিব। মানুহে যেতিয়া হাবি ভাঙি গছ গছনি কাটি নিজৰ জীৱিকা অৰ্থে খেতি বাতি কৰিছিল, হয়তো তেনেকুৱা যুগতে আমাৰ উপৰিপুৰুষ আহি এই অঞ্চলত হাবি ভাঙি ইয়াত খেতি বাতি আৰম্ভ কৰিছিল। ইয়াৰ বিশেষত্ব হ'ল এইটোৱেই যে সেই সময়ত গছ কাটি হাবি ভাঙি জুই জ্বলাই কৃষি কৰিছিল, অথচ এই মহান বৃক্ষজোপা কোনো ক্ষয় ক্ষতি নোহোৱাকৈ
এই নিৰ্জন ঠাইতেই স্থিতি লৈছে। ইয়াৰ কাৰণ হয়তো এনেকুৱা হ'ব পাৰে, আমি ভাবিছোঁ আমাৰ পূৰ্বপুৰুষসকলে এই বৃক্ষৰ ওপৰত এক অলৌকিক শক্তিৰ সন্ধান পাইছিল। বাখৰ বেঙেনা গছজোপাৰ দীৰ্ঘায়ু কামনা কৰি স্থানীয় ৰাইজে গছৰ তলত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰাও আমাৰ দৃষ্টিৰ পৰা সাৰি নগ'ল। জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তুমি। লগতে এটা কথা উল্লেখিব লাগিব, এই কাষতে আছে ধনেখনা জান। এই ধনেখনা জানৰ অনেক অলৌকিক কাহিনী আছে। এই বাখৰ বেঙেনাৰ লগতেই লগত যদি আমি ধনেখনা জানৰ কথা উল্লেখ নকৰোঁ, নিশ্চয় অসম্পূৰ্ণ হ'ব। এই বিস্ময়কৰ বাখৰ বেঙেনা গছজোপাৰ কিছু তথ্য সংগ্ৰহ কৰি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি অসম তথা বিশ্ববাসীক দেখুওৱাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস।